হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ মাজলৈ ম'মৰ ৰেচিপি এটা আগবঢ়াইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। চুপ বনাবলৈ প্ৰথমতে জলকীয়া কেইটামান লগত পিঁয়াজ এটা, নহৰু কাটি ল'ব আৰু জালুক অলপ লৈ ল'ব। তাৰপাছত নহৰু আৰু জালুকখিনি ভালদৰে পিহি ল'ব। তাৰ পাছত কুকাৰ এটা লৈ তাত মিঠাতেল অলপ দিব। গৰম হোৱাৰ পাছত পিহা নহৰু, জালুক, জলকীয়া আৰু পিঁয়াজখিনি দি দিব। তাৰ পাছত চুপ বনাবলৈ ধুই থোৱা মাংসখিনি দি সোৱাদ অনুসৰি নিমখ, অলপ পানী আৰু পাছত 1 চামুচ মিঠাতেল আকৌ দি দিব। তাৰ পাছত চুপখিনি হ'বলৈ 2টা চিটি মাৰিবলৈ এৰি দিব। চুপখিনি হোৱালৈকে ম'ম' বনাবলৈ বইল কৰি থোৱা মাংসখিনি তাৰ লগত পিহা নহৰু আৰু অলপ কাটি থোৱা পিঁয়াজখিনি একেলগে মিক্সিত পিহি ল'ব। পিহা হৈ যোৱাৰ পাছত এখন কেৰাহী লৈ তাত অলপ মিঠাতেল দি দিব। তেলখিনি গৰম হোৱাৰ পাছত কাটি থোৱা পিঁয়াজখিনি দি গল্ডেন হোৱালৈকে ভাজিব। অলপ গল্ডেন হোৱাৰ পাছত মিক্সিত পিহা মাংসখিনি দি দিব। অলপ সেইখিনি লৰোৱাৰ পাছত চিলি চচ, চয়া চচ, টমেটো চচ আৰু সোৱাদ অনুসৰি নিমখ দিব। তাৰ পাছত অলপ হালধি, ৰেড চিলি পাউডাৰ, গৰম মছলা দি তাত অলপ পানী দি সিজিবলৈ দিব। মাংসখিনি সিজালৈকে আমি ম'ম' বনাবলৈ ডোটো তৈয়াৰ কৰি লওঁ আহক। ডো বনাবলৈ প্ৰথমতে অলপ ময়দা লৈ ল'লোঁ। ময়দাখিনিত অলপ অলপকৈ পানী দি মঠি ল'লোঁ আৰু লগত অলপ ৰিফাইন তেল দি দিলোঁ। ডোটো তৈয়াৰ হোৱাৰ পাছত সৰু সৰুকৈ ভাগ কৰি তাক বেলি লৈ তাত মাংসখিনি ভৰাই ম'ম' শ্বেপ দিলোঁ। ম'ম' শ্বেপ দিয়াৰ পাছত ঘৰত ষ্টিমাৰ নাই বাবে সৰু সৰু ফুটা থকা বল এটাত তেল সানি ম'ম'খিনি সিজিবলৈ দিলোঁ। তাৰপিছত দেখিলোঁ যে ম'ম' ইজ ৰেডি।